সাহিত্য সন্মিলনৰ সাধাৰণ সম্পাদক গামোচা আগবঢ়াব। প্ৰথমে আমি বঁটা প্ৰদান অনুষ্ঠানৰ স্মাৰক দিব সংযুক্ত মুক্তি বাহিনী অসমৰ মাননীয় সভাপতি শ্ৰীযুত অৰবিন্দ ৰাজভাৰী। এয়া সংগীত ৰত্ন বঁটা শ্ৰীযুত অৰবিন্দ ৰাজভা মহাশয়ে। আকৌ এবাৰ অসম সংগীত ৰত্ন জুবিন গাৰ্গ। অসম সংগীত ৰত্ন জুবিন গাৰ্গ। অসম সংগীত ৰত্ন জুবিন গাৰ্গ। কবিতা মহোৎসৱৰ যিখনি গ্ৰন্থ তাৰ মুখ্য সম্পাদিকা শ্ৰীযুতা কাবেৰী কছাৰী ৰাজকোঁৱৰক এখনি মুগাৰ চেলেং আগবঢ়াবলৈ অনুৰোধ কৰিলো। তেওঁ মঞ্চত কাবেৰী কছাৰী ৰাজকোঁৱৰ তেখেতে জুবিন গাৰ্গক এখনি মুগাৰ চেলেং চাদৰ প্ৰদান কৰিব। ধন্যবাদ। এইবাৰ মই অসম পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত দিলীপ দাসক এটি ফুলাম জাপি জুবিন গাৰ্গক দিবলৈ অনুৰোধ কৰিম। এয়া মঞ্চলৈ আহিছে অসম কবিতা মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত দিলীপ দাস। তেখেতে আমাৰ মৰমৰ জুবিন গাৰ্গক এটি ফুলাম জাপি পিন্ধাব। এইবাৰ এটি গ্ৰন্থৰ টুকুৰা আগবঢ়াব প্ৰতিশ্ৰুতিৰ সম্পাদক প্ৰণৱজ্যোতি নদিয়ালে। এখন প্ৰেচিয়াছ ফটো সকলোৱে জুবিন গাৰ্গৰ প্ৰণৱজ্যোতি নদিয়া প্ৰতিশ্ৰুতিৰ সম্পাদক। জুবিন দাই কিন্তু গান নাগাই দিয়ে অকল বহুত কিতাপ পঢ়ে, বহুত কিতাপ পঢ়ে জুবিন দাই, কিন্তু আজি এটা গাব। জুবিন গাৰ্গ পেইণ্টিঙো কৰে, কিন্তু আজি জুবিন গাৰ্গৰ পেইণ্টিং এখন আঁকিছে দিশা ভট্টাচাৰ্যই। জুবিনৰ পেইণ্টিং এয়া দিশা ভট্টাচাৰ্যই তেওঁক প্ৰদান কৰিছে উপহাৰ হিচাপে। এইবাৰ মই বিজ্ঞান কুমাৰ শৰ্মাক অনুৰোধ কৰিছো অসম কবিতা মহোৎসৱৰ গ্ৰন্থৰ বিষয়খন আগবঢ়াবলৈ। বিজ্ঞান কুমাৰ শৰ্মা।